Hello friends, কি খবৰ? আশা কৰো সকলো ভালে আছে। মই আছো বৰ্তমান অযোধ্যা নগৰ ৰামপেৰী ঘাটত আৰু মই আপোনালোকক দেখাম আজি ৰামপেৰী ঘাটত দীপাৱলী প্ৰস্তুতি কিদৰে চলি আছে। ইয়াৰ লেজাৰ লাইটিং শ্ব, চৰি নদীৰ পাৰত হোৱা আৰতি, লতা মংগেশকাৰ পথ, ধৰ্মপথ, এই সকলোবিলাক পথ কিদৰে সজাইছে অযোধ্যাবাসীয়ে, এই সকলোবিলাক দেখাম। বলক ষ্টাৰ্ট কৰোঁ তেন্তে আজিৰ এই ভিডিঅ'টি। ইয়া দেখা পাইছে আপোনালোকে ৰামপেৰী ঘাটত স্ক্ৰীন শ্ব' ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে সেই লেজাৰ লাইটিং শ্ব' হয় যিটো নেকি প্ৰায় আপোনালোকে ভিডিঅ'ত দেখা পাই থাকে। এই স্ক্ৰীন শ্ব' তেওঁলোকে দীপাৱলীৰ কাৰণে প্ৰস্তুত কৰিছে আৰু ইয়াতে দৰ্শকক বহিবৰ কাৰণে সুন্দৰকৈ চেয়াৰৰ ব্যৱস্থা কৰিছে যাতে এই স্ক্ৰীন শ্ব' প্ৰগ্ৰেম তেওঁলোকে এনজয় কৰিব পাৰে বহি পিনি। আপোনালোকে দেখা পাইছে যিহেতু বহুত বন্তি দেখা পাইছে ইয়াত, এই বন্তি দীপাৱলীৰ দিনাখনি তেওঁলোকে জ্বলাব। ইয়াতে 21 লাখ বন্তি জ্বলাব আৰু 21 লাখ বন্তি যেতিয়া একেলগে জ্বলাব এটা সুন্দৰ পৰিৱেশ, নহয়নে বাৰু? এনেদৰে দীপাৱলীৰ প্ৰস্তুতি তেওঁলোকে ৰামপেৰী ঘাটত প্ৰস্তুত কৰিছে আৰু এই দীপাৱলীৰ দিনাখনি যোনটো স্ক্ৰীন শ্ব' প্ৰগ্ৰেম হ'ব, সেই স্ক্ৰীন শ্ব' প্ৰগ্ৰেমত তেওঁলোকে ৰামায়ণৰ কিছুমান খণ্ড দেখাব। ৰামপেৰী ঘাটৰ অপজিটত আছে চৰি নদী। এই চৰি নদীৰ পাৰতে আৰতি হয় আৰু এই আৰতি প্ৰত্যেক দিনা কিন্তু সন্ধিয়া 6:30 পৰা আৰম্ভ হৈ যায় আৰু এই আৰতি বহুতেই ভাল লাগে। আপোনালোক যদি অযোধ্যা আহে তেন্তে এই আৰতি এবাৰ হ'লেও দৰ্শন কৰিব, কাৰণ ইয়াৰ পৰিৱেশটো বহুত এটা বেলেগ। আপোনালোকক সেইটো একচুৱেলি বুজাব নোৱাৰোঁ কেনেকুৱা লাগে। বহুত ভিৰ হয় ইয়াত আপোনাৰ মানুহৰ। ৰামপেৰী ঘাটৰ পৰা যদি আপুনি ৰাইট চাইডে আহে তেন্তে দেখা পাব লতা মংগেশকাৰ পথ আৰু এয়া হৈছে লতা মংগেশকাৰ পথ। কি সুন্দৰকৈ সজাইছে লাইটিঙেৰে ন, একদম পূজাৰ ফিলিং আহি গৈছে। এই ৰাস্তাত যদি আপুনি চিধা গৈ থাকে তেন্তে পাব আপোনালোকে ধৰ্মপথ আৰু এই লতা মংগেশকাৰ পথৰ মাজতে আছে এখন সুন্দৰ বীণা আৰু ইয়াত যদি মই হাইট কওঁ মেক্সিমাম 40 ফিট আছে আৰু এয়া ইয়াৰ পৰিৱেশ। এই চাৰিওফালৰ পৰিৱেশটো এনেধৰণৰ হয়। লতা মংগেশকাৰ পথৰ পৰা আপুনি অহাৰ পিছত নেক্সট পাব আপুনি ইয়াৰ ধৰ্মপথ। এয়া হৈছে আপোনাৰ ধৰ্মপথ। সুন্দৰকৈ সজাই তুলিছে তেওঁলোকে ধৰ্মপথো লাইটিঙেৰে আৰু ৰাস্তাৰ কাষত থকা যিখিনি ৱাল আছে ৱালবিলাকতো তেওঁলোকে বহুত সুন্দৰ সুন্দৰ পেইণ্টিং তৈয়াৰ কৰিছে আৰু চব চাইডে ৰাস্তাৰ দুই চাইডে আপোনাৰ লাইটিং দেখা পাইছে আপোনালোকে। কি সুন্দৰ লাগিছে ন এই পৰিৱেশো। অযোধ্যাবাসীয়ে নগৰখনৰ প্ৰত্যেকটো ছাইড সুন্দৰকৈ সজাই তুলিছে এই ধৰণে লাইটিঙেৰে। এয়া আছিলে আজিৰ এই ভিডিঅ'টি যদি ভাল লাগিলে এটা লাইক, এটা কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। নেক্সট এটি ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।